बाबू আকৌ লৈ আহিছে যে কেইটা আকৌ তিনিটা এবাৰ এটা কমাই দিলে নেকি কিয় এটা এতিয়া লৈ অহা নাই এটা লৈ আহিছা আজি বোলো ভৰিয়া হাতে ধৰিবলৈ যায় তেনে মই ইনজেকশ্যনকেইটা বন্ধ কৰাই ল'ম বুলি ভাবিছিলোঁ নহ'ব বুলি ক'লে লৈ থাকিব লাগিব হস্পিটেললৈ গ'লেও মানে কেন্টৰ পৰা যেতিয়া ওলাওঁ মনটো এনেকুৱা লাগে যেন আজি যেন একে মুকলি আকাশৰ তলত অকণমান ঘূৰিছোঁ মইতো কোৱাৰ্টাৰত সোমাই থাকিয়ে এনেকুৱা পাইছোঁ বাকী ভাবি চাওকচোন ফৌজিবিলাকহঁতে কেনেকুৱাকৈ মানে নিজৰ জীৱনটোহঁত কটায় হস্পিটেললৈ আহিছোঁ মই হস্পিটেলত দেখাই কৰি ল'লোঁ যিহেতু মই এটা কেন্টৰ ভিতৰত থাকোঁ ভালদৰে মই সকলোখিনি ভিডিঅ' দিবলৈ নোৱাৰোঁ যিকোনো অকণমান মই চেনেলটো চলাই যাবলৈ কাৰণে ভিডিঅ'ৰ ৰূপত আপোনালোকলৈ আগবঢ়াওঁ আৰু তাতে আপোনালোকে বহুতেই বেছি কমেণ্ট কৰে যে মোৰ শুভাকাংক্ষী বহুত আছে তেনেকুৱা সুধি থাকে কেনেকুৱা কি কথা হৈছে কি নহৈছে হস্পিটেলৰ পৰা আহি পায়ে মই ধুমা ধুম ভাতহে বনোৱাত লাগিছোঁ সেই কুকাৰতে ভাত বহাই দিছোঁ কেইটামান শুকান মাছৰ জোল বনাইছোঁ শুকান মাছৰ জোলৰ ৰেচিপিটো মই বেলেগ এদিন দিম আজি ইমান বেছি জল্দি হোৱাত মোৰ আজি একেবাৰে মই দিব নোৱাৰিলোঁ আচলতে মই য'ত হস্পিটেলত দেখাই আছোঁ না ওচৰত কেণ্টিন আছে না হোটেল এখন আছে য'তে বোলে পৰঠা এটাকে কিনি খাবলৈ পাৰোঁ তেনেকুৱাকৈও এটা নাই সেইকাৰণে ইমান বেছি ভোক লাগি যায়গৈ নহয় আৰু ঘৰৰ পৰা মই আলু পৰঠা বনাই লৈ গৈছিলোঁ সেয়া আলু পৰঠাও মানে একদম সেমেকি যোৱাগৈ নিচিনা হ'ল গতিকে ময়ো খাবলৈ ভাল নাপালোঁ বাবু সেইকাৰণে গোটেই দিনটো মানে লঘোণে থকা নিচিনাই হ'ল ভোকে আহিয়ে একে ভাতকেইটাহে জটাই লৈছোঁহি আৰু ভাতৰ সমান একো নহয় জানেনে মই আচলতে ভাত পেটুই বুলি কয় যে তেনেকুৱাই মানে ভাতৰ বাহিৰে মই বেলেগ একোৱেই খাই ভাল নাপাওঁ বাৰু আমি ভাত পানী খালোঁ শুকান মাছৰ জোল বনালোঁ অকণমান ফুলকবি চব্জি দিলে বাকীখিনি কৰি ধুনীয়াকৈ খালোঁ বাৰু পিছে আপোনালোকক কওঁ এক্সাইটেড ইমান কৰি থকা কথা নাই হস্পিটেলত কি ক'লে ডক্টৰে আচলতে সকলোখিনি ঠিকেই আছে বুলি কৈছে মোৰ ঠিকে আছে কিন্তু মই সপ্তাহী ইনজেকশ্যনটো লগাই থাকিব লাগিব আৰু 2 সপ্তাহৰ মূৰে ডক্টৰৰ ওচৰত চাপি থাকিব লাগিব বাকীখিনি সকলো ভগৱানৰ ওপৰত বাৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব আৰু চাব ধুনীয়া কমেণ্ট কৰিব বুলি আশা কৰিলোঁ বাকী লাহে ধীৰে ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম